নমস্কাৰ বন্ধু পাৰ্টি, আপুনিও বিচাৰে নেকি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ হোৱাটছআপ আপোনাৰ নিজৰ মোবাইলত চলাব? তেনেহ'লে ভিডিঅ'টো এবাৰ ভালদৰে চাওক আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰি বন্ধুৰ লগত শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ। হেল্ল' বন্ধুসকল, ভিডিঅ'টো অৱশেষলৈ চাই থাকিব। মই ভিডিঅ'টোৰ শেষত এটা গুৰুত্বপূৰ্ণ কথা ক'ম। আজিৰ ট্ৰিকটোৰ বাবে আমাক প্ৰয়োজন হ'ব এটা এপছটোৰ নাম হৈছে হোৱাট ৱেব। আপুনি এইটো প্লে ষ্টৰত পাই যাব। আপুনি যদি বিচাৰে মোৰ তলত ডিছক্ৰিপশ্যনত পাই যাব। ঠিক আছে, আপুনি প্লে ষ্টৰলৈ আহিব, ইয়াত চাৰ্চ কৰিব WHAT হোৱাট, তাৰপিছত গেপছ দিব, তাৰপিছত W মাৰিব, তাৰপিছত ই মাৰিব, তাৰপিছত বি মাৰিব। ঠিক আছে, তাৰপিছত চাৰ্চ কৰি দিব, আপোনালোকে পাই যাব। প্ৰথমতে এইটো এপছ মোৰ সেই আছে, মই ইনষ্টল কৰাই আছে, আপোনালোকে ইনষ্টল কৰি ল'ব। তাৰপিছত ইয়াক অ'পেন কৰিব। ঠিক আছে, আপুনি এপছটোৰ ভিতৰলৈ গৈ দেখিব পাৰিব যে এনেধৰণে আহিছে। তাত প্ৰথমতে আহিছে হোৱাটছ ৱেব, তাতে আপুনি ক্লিক কৰিব। ঠিক আছে, কৰাৰ পিছত আপোনাৰ এটা এডভাৰটাইজ আহিব পাৰে। ঠিক আছে, আপুনি অলপমান ৰৈ দিব, তাৰপিছত এডভাৰটাইজটো কাটি দিব। ইয়াৰ পিছত আপুনি 2 ছেকেণ্ড ৰৈ দিব। আপুনি তাৰপিছত দেখিব পাব এনেকুৱা এখন স্কেন আহিছে। আপোনাৰতো 50% কাম হৈ গ'ল, এতিয়া আছে বাকী 50% কাম। এতিয়া এটা কাম কৰিব লাগিব, আপোনালোকে যাৰ আপোনালোকে হোৱাটছআপ চলাব বিচাৰে, মেছেজ কৰিব বিচাৰে, আদি ইত্যাদি কাম কৰিব বিচাৰে, তাৰ মোবাইলটো 2 মিনিটমানৰ কাৰণে ল'ব লাগিব। লোৱাৰ পিছত বাকীখিনি কাম মই দেখাই দি আছোঁ, আপোনালোকে চাই যাওক। আপুনি কিবা উপায়েৰে আপোনাৰ ফ্ৰেণ্ডৰ মোবাইলটো লৈ লওক, তাৰপিছত ফ্ৰেণ্ডৰ হোৱাটছআপটো অন কৰক। অন কৰাৰ পিছত হোৱাটছআপৰ ওপৰৰ ফালে আগফালে দেখিব এটা আইকন আছে, তাত ক্লিক কৰি দিয়ক। তাৰপিছত 3 নম্বৰ অপশ্যনত যাওক, লিংক ডিভাইচ, তাত ক্লিক কৰি দিয়ক। তাৰপিছত দেখিব কেমেৰা অন হ'ব। কেমেৰা অন হওঁতে আপুনি যে আপোনাৰ মোবাইলৰ স্কেনাৰখন উলিয়াইছিলে, সেইখনৰ লগত ইয়াক লিংক কৰি দিয়ক। তাৰপিছত দেখিব যে এটা নম্বৰতে 2টা হোৱাটছআপ চলি আছে। আৰু আপুনি এইটো ট্ৰিক তেতিয়াহে ব্যৱহাৰ কৰিব পাৰিব যেতিয়া দুয়োগৰাকী অনলাইন থাকিব। আজিলৈ ইমানেই, ধন্যবাদ।